স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভাল আৰু সুস্থ আছে আৰু মোৰ সদায় নিচিনাকৈ জুই দিয়া নাই চ' বেটা আছিলে অলপ প্ৰব্লেম হয় ব্লগ দিবলৈ আৰু মাহঁতো ফুৰিব গৈছিলে চ' সেইবাবে বেটাৰ মই অকলে আছিলোঁ আৰু হাজবেণ্ড ডিউটিলৈ যায় চ' সেইবাবে ব্লগ কৰিব পৰা নাছিলোঁ বেটাক লৈ অলপ মানে এডিট কৰিব প্ৰব্লেম হয় ব্লগ কৰিব প্ৰব্লেম মানে যাৰ সৰু ল'ৰা ছোৱালী আছে নিশ্চয় চাগে জানিবই কিমান কি প্ৰব্লেম হয় চ' সেইবাবে আপোনালোকৰ বাবে মই বহুত দিনৰ মূৰত হ'লেও ব্লগ দিবৰ চেষ্টা কৰিছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক অকণমান মৰম দিলে আপোনালোকৰ একো নাযায় হয়নে বাৰু তেনেহ'লে প্লিজ আৰু ছাবস্ক্ৰাইব বাটনটো সম্পূৰ্ণ বিনামূলীয়া আপোনালোকে একো টেনশ্যন ল'ব নালাগে চ' প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাবিছোঁ দেৰি নকৰি আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰোঁ হয়তো আজৰি হ'লোঁ আৰু এতিয়া 9টা বাজি গ'লেই প্ৰায় বেটা আৰু মা ওলাই গৈছে অকণমান ফুৰিবলৈ আৰু দুইটা ফুৰিবলৈ পালে ইমান বেছি ভাল পায় নহয় মানে চ' দুইটা ওলাই গৈছে মই ঘৰত আছোঁ আৰু এতিয়া চাচা আহিলে অলপমান বস্তু আনিছিলে আৰু আমাৰ মাইকী মানুহখিনি যিহেতু মণিয়ৰী বস্তু দেখিলে ৰ'বই নোৱাৰোঁ চ' সেইবাবে কিবাকিবি এটা লওঁ বুলি ভাবিলোঁ আৰু চাচা আমাৰ পিনে প্ৰায় সপ্তাহে আহিয়ে থাকে চ' ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ চাওক ফুলি আৰু কিবাকিবি ধেৰ কাপোৰ চাপোৰো আনিছিলে চ' তাকে অলপমান চালোঁ আৰু কিবাকিবি ল'লোঁ বহি আছোঁ হাই কৰি দিয়ক আপুনি হাই কৰি দিয়ক হাই মাত ডাঙৰ হাই কৰি পিনে ভৰি চৰি মেলি আছো কমনি মাইনা অ' কি হ'ল অ' ফুফু কৰিবলৈ আহিলা নি ফুফু কৰিবলৈ আহিলা অ' দিয়া অ' দিলে দেই এইটো ভাল লাগে গুড বয় এইটো আমাৰ গুড বয়টো দিছে মাক হাজবেণ্ডে আনিছিলে কণ বিলাহী আৰু এই সৰু বিলাহীবিধ খাই বেছি ভাল পাওঁ পিটিকা কৰি আৰু আপোনালোকেও খাই চাবচোন খুব বেছি ভাল লাগে মানে আৰু এয়া জুইত পুৰি আছে জুইত পুৰি পিটিকা খোৱাৰ মজাই বেলেগ আৰু এয়া দুপৰীয়া সাজৰ কাৰণে চানা দালি বনাই আছিলোঁ ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ খাই খুব বেছি ভাল লাগে দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু দেখাইছিলোঁ আজি বুট দালি বনাইছিলোঁ আৰু লগত আছিলে বিলাহী পিটিকা পিঁয়াজ চিয়াজ কাটিলোঁ আৰু আচাৰ আছিলে ভাতটো তেনেকৈয়ে খালোঁ আজি আৰু ভাতখনো কিমান দেখাই থাকিম আৰু কেনেকৈ বনাইছিলোঁ এনেই অলপমান দেখালোঁ কিনো বনাইছিলোঁ আজি দুপৰীয়া সাজৰ বাবে চ' খাই মেলি মই এতিয়া আজৰি মানে আগফালে বহি আছোঁ এয়া মইনা হাই এইফালে আছোঁ মইনা এয়া হাই কৈ দিয়া জুকু জুকু ইয়াক অকণমান খেলি মেলি দিম আৰু ইয়াৰ লগতে অকণমান টাইম স্পেণ্ড কৰোঁ চ' অলপ পাছত লগ পাই আছোঁ এয়া বনাবলৈ লৈছোঁ মই ৰুটি হাজবেণ্ডে যিহেতু আবেলি পাবহি আৰু আহি পেলাই ৰুটি খাইহি মানে ভাত নাখায় আৰু ভাত খাবলৈ মন নকৰে চ' ৰুটিকে বনাই থ'ব কৈছে সেইবাবে মই ৰুটি আৰু তেওঁ মানে শুকান ৰুটি খাব চ' সেইবাবে মই শুকান ৰুটি বনাবলৈ ৰেডি কৰিছোঁ আৰু বুট দালি বনাই থোৱা আছে যিহেতু আৰু ৰুটিৰ লগত বুট দালি খাই বেছি ভাল লাগে চ' সেইবাবে ৰুটি মই বনাই লওঁ আৰু বুট দালি বনোৱাই আছে চ' বনাওঁ এতিয়া ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰিম আৰু যদি ব্লগটো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যোনটো বেল আইকন হয় সেইটো প্ৰেছ কৰি দিব আৰু যেতিয়া মই ভিডিঅ' দিম আপোনালোকে সকলোতকৈ আগতে যেন পাই যায় ন'টিফিকেশ্যনসমূহ চ' ভাবিছোঁ ব্লগটো ইমানতে সামৰিম আৰু এইটো দেখিছেনে উৎপতীয়া হাই কৈ দিয়া ই কৈছোঁ মইনা একদম চ' আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' আকৌ আহিছোঁ বাই বাই